বহুত দিনৰ মই এটা ব্লগ মিনি পিকনিকৰ এটা ব্লগ লৈ আহিছোঁ যিহেতু মই টাইম নাপাওঁ কামৰ কাৰণে ব্লগ বনাই থাকিবলৈ আপোনালোকক গম পায় আৰু মই আগৰ যিবোৰ ব্লগ হয় মই সেইবোৰত আপোনালোকক জনাইছোঁ যে মই ব্লগ কণ্টিনিউ কৰিব নোৱাৰোঁ চ' যিখিনি পাৰোঁ সেইখিনি বনাওঁ আৰু আজি বহু দিনৰ মূৰত মই এটা মানে মিনি পিকনিক এটা আহিছোঁ চ' তাৰ কাৰণে মই ভাবিলোঁ ব্লগ এটা বনাই দিওঁ চ' আজি ব্লগ নবনোৱা মোৰ চাগে বহুত দিনেই হ'ল চ' আপোনালোকে বেয়া নাপাব ভিডিঅ'টো চাই থাকিব আৰু এয়া মোৰ ফ্ৰেণ্ড মোৰ জিমৰ ক্লাইণ্টো আছে চ' ট্ৰেইনাৰো আছে গোটেইখিনি মিলি আজি আমি আহিছোঁ এটা পিকনিকত চ' এইফালে আমি মেগী খাই আছোঁ একচুৱেলি বহুত ভোকো লাগিছে মই ৰাতিপুৱা অটছ খাই অহা আৰু সেইটো চাইডে পিছত কৈ ল'ব ভাত খোৱা নাই মানে চব বনাব দিয়া পিছত মই বনাম আৰু পানী কেনেকুৱা লাগিছে গুইজানত আহি বহুত ভাল লাগিছে আজি ফাৰ্ষ্ট টাইম আহিছোঁ বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ বৰ্ষা তুমি আজি মোক আনিবলৈ লৈ আহিবলৈ লগত থেংক ইউ মই ব্লগটো তাত গৈ ষ্টাৰ্ট কৰিছোঁ বাট গাড়ীত যেতিয়া আমি গৈ আছিলোঁ বজাৰ কৰি আছিলোঁ চ' অলপ মই ক্লিপ উঠাইছিলোঁ তো সেয়া মই এড কৰি দিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই গম পাবই যিহেতু তাত গৈ ভিডিঅ' বনোৱা চ' চাই থাকক বহুত ধুনীয়া এটা জেগালৈ গৈ আছোঁ এয়া মই গাড়ীত বহি আছোঁ বাকীবোৰক কৈছোঁ যা ইমান গৰমত মই নাযাওঁ বজাৰ কৰিব তো বাকীবোৰ গৈছে বজাৰ কৰিবৰ কাৰণে মাংস মেগী আনিবৰ কাৰণে আমি দুজনী গাড়ীতে বহি আছোঁ চ' সেয়া চাই থাকক ভিডিঅ'টো এইফালে আমি গৈ আছোঁ আমাৰ জিমৰ ক্লাইণ্ট আছিলে তেহেঁতৰ লগত সেয়া আহি পাই মই এটা ক্লিপ লৈছিলোঁ আপোনালোকক দিবৰ কাৰণে চ' দেখাবৰ কাৰণে সেয়া এইটো অলপ ভিউ দেখাই দিছোঁ বাকী পিছত মই দেখাই থাকিম ভিডিঅ'টো চাই থাকিম এইবোৰ আমাৰ গাহৰি বনি আছে মেগী হৈ গ'ল আমাৰ হেতা নাই সেইটো আমাৰ টেকনিক উলিয়াইছে মাইটো এই বাইদেৱে কাটিছে পিঁয়াজ নহয় আলু চৰি হাই কৈ দিয়া আমাৰ মিনি পিকনিক আমাৰ ফ্ৰেণ্ড প্ৰিয়া তাইৰ ৰুমমেট তাই আৰু এয়া হৈছে মোৰ ক্লাইণ্ট জিমৰ তো আমাৰ মিনি পিকনিক আনচিজনত আমাৰ মিনি পিকনিক হয় আপোনালোকে ভিডিঅ'টো চাব আৰু আপোনালোকে উপভোগ কৰিব কেনেকুৱা লাগিছে আমিও কলেজতে লগ পোৱা তাৰপিছত লগে পোৱা নাই ন বহুত বছৰ পাছত আজি মানে ফাৰ্ষ্ট টাইম মানে হয় এইটো বহুত বছৰৰ পাছত মানে ফাৰ্ষ্ট টাইম এনেকুৱা পিকনিক কৰিছোঁ লগতে কলেজ শেষ হোৱাৰ পিছত হয় কিমান বছৰ হ'ল জানো 19 5 বছৰ পিছত লগ পাইছোঁ 5 বছৰ পাছত ট্ৰেইন বাজিছে যে এতিয়া পইচা দি আছে যে মাহে কিমান হয় কেইছে চাই থৈ দিম আমি ক'ৰ পৰা চাই থৈ দিম সেইফালে ল'ৰা ছোৱালী খেলি আছে তো মই মেগী খাই আছোঁ यहाँ नहीं खेलो तो रा देखी ना भैया हमरा यहाँ खहेरी करते आसी गाली पाइছে মোৰ ফ্ৰেণ্ড ओइ दिन खेल पे जाओ কামত ব্যস্ত আৰু আমি ভোকত মেগী বনাই বহি আছোঁ কেতিয়াকে তেওঁলোকে আহিব আৰু খাম লগত বুলি মই ৰাতিপুৱা অটছ খোৱা মানে এইটো ইনষ্টেণ্ট আমাৰ প্লেনিং হয় পিকনিকৰ চ' সেয়া আৰু আমি এফালে মাংস বনাই আছে আপোনালোকক দেখাম মই আৰু এতিয়া মেগী চ' The stillness, the clouds drift high. Thoughts like breezes,
whisper by. Endless waves of a calm blue sky. হাই আমি ভাত খাই আহিলোঁ বাট ভাতখিনি অলপ নিসিজিলে একচুৱেলি ইমান লৰালৰি আছিলে সেইকাৰণে হয় নাই বাৰু হয় আমি সোনকালে বনাইছিলোঁ বা মাংসখিনি ভাল আছিলে এই মাংস নাখায় ভেজিটেৰিয়ান হয় তো তাই খালে ডিমৰনো কি টেষ্ট থাকে আলু পিটিকা সেয়া নৰ্মেলি অসমীয়া মানুহে অভিয়াছলি গম পায় আলু পিটিকা কি হয় তাৰ ভিতৰত গাহৰিও মেইন আকৌ অসমীয়া মানুহৰ চ' গাহৰি আমি খালোঁ গাহৰিখিনি সিজিলে ভাল লাগিলে তাৰপিছত আমি ভাত চাত খাই মেলি হৈ গ'ল এতিয়া অলম'ষ্ট 5টা বাজি গ'ল তো আমি এতিয়া ছানছেট ফিল কৰিছোঁ আৰু গুইজান ঘাটত এইয়া আমাৰ পিছফালে পূৰা ছানছেট হৈ আছে আৰু আজি দিনটো আমি এনেকৈ এনজয় কৰিলোঁ আৰু এনেকৈ অলপ ফুৰিলোঁ লগৰখিনিৰ লগত যিহেতু ঘৰ কাম ৰেগুলাৰ এনেকুৱাই হৈ থাকে চ' অলপ ফ্ৰেণ্ডছৰ লগত আহিবও লাগে মাইণ্ড ফ্ৰেছ হয় ৰিলেক্স হয় চ' সেয়া আৰু আমি এয়া হেৰি কৰিলোঁ এতিয়া অলপ পিছত যাম ঘৰলৈ আৰু ইয়াত পোৱালিকেইটা এনজয় কৰি আছে ইয়াত সেয়া আৰু আমি সেয়া অলপ সৰু মিনি পাৰ্টি কৰিলোঁ আৰু চ' মই বহুত দিনৰ মূৰে ভিডিঅ' আনো বাৰু ৰেগুলাৰলি মই ভিডিঅ' দিব নোৱাৰোঁ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ আহিব চাব তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু তিনিচুকীয়াবাসীয়ে গম পায় যিহেতু গুইজান ক'ত আছে চ' গুইজান ৰাণীঘাটত আজি আমি আহিছোঁ কৈ দিছোঁ আপোনালোকক চ' বহুত ধুনীয়া ভাল লাগিলে ভিউটো চাই পেলাই চ' আজিলৈ বাই বাই ব্লগটো ইয়াতে শেষ কৰিছোঁ নেক্সট ব্লগ লৈ আকৌ আহি আছোঁ বাই বাই